কি দেখোন উঠাই নাই ঐ দাদা দাদা ৰ মই মাইক মাতি আনোগ ঐ মা মা ঐ মা তই 10টা বাজিলে শুবি তই কাম বন কৰিব লাগে সেই কৰিব লাগে 10টা বাজিলে শুবি নহ'লে এখন ঘৰত তই থাক নহ'লে মই থাকিম বুজিছ অশান্তি শুব নিদিয়ে ভালকে বুজিছ ৰাতিপুৱাওতে ভাল নহয় গালিয়ে খাই মাৰ লৈছো তহঁতৰ কাষলৈ আলোচনা অলপ আছে সদায় এনেকেনো কি গালি খাই থাকিম কমাছ হয় দে কমাছ জানে তোমাৰ কমাছ থোৱাহে দাদী মাৰে ঘৰত মাইতো কমাছ বুলি নোকোৱাই হৈছে বদমাছ বুলিয়ে কোৱা হৈছে কবতো ভণ্টিয়ে কয় বদমাছ মায়ে কয় বদমাছ যাৰে তাই ঘৰত ছোৱালী সোপাই জোকাই চুবি বদমাছ বুলি নকব কথা কবলে কমাছ কামনো কি আছে থোৱাহে ভালে নাই বহি এই তাতে বহোৱা বল তাতে খসে কথাবিলাক চিৰিয়াছলি নলওঁ কিয় চব কথা উৰুৱাই দিয় যে মই যদি তোক কথা উৰুৱাই দিছো কটা বতাহত দেখোন ক'তো উৰি ফুৰা নাই কাম নকৰিলে কামনে খাবই নিদিয়ে এটাকো বহিবলৈ জেগা কি কাম ইমান কাম নে অঁ মোৰ দেখোন কামেই নাই হে ৰাতিপুৱা 10টালৈকে শুই থাকিলেও জোগাই থকা মানুহ নাই কোৱা ইপেনে কাম বেলেগে কয় সিপেনে কাম বেলেগে কয় অঁ বিন্দাছ আৰু ঐ এনেকে যদি কামেই নোলাই বৌ তেন্তে আজি ৰাতি খাই দিম আমি গোটেইকেইটাই মিলি চোলাই এই ৰাচোন নেখাবি চোলাই ঘৰত দিব পুৰা ধুলাই আহিব মুখে দেখি ওলাই